নমস্কাৰ আদৰৰ দৰ্শকবৃন্দ কংকনা মহান লাইফষ্টাইলৰ এটা নতুন ভ্লগলৈ আপোনালোকক স্বাগতম জনালোঁ আশা কৰিছোঁ আপোনালোক ভালেই আছে আৰু মই আজি আপোনালোকক লৈ আহিছোঁ শিৱসাগৰৰ জুন স্কাই ৰেষ্টুৰেণ্টখনলৈ কিয় আহিছোঁ এই সকলোখিনি কথা আপোনালোকে আমাৰ আজিৰ এই ভ্লগটো শেষলৈকে চালে অনুমান কৰিব পাৰিব আৰু আহি পায়ে এয়া আমি কি খাম সেয়া অৰ্ডাৰ কৰি ল'লোঁ আৰু মই আজি ইয়ালৈ আহিছোঁ আমাৰ কেইগৰাকীমান সহকৰ্মীৰ লগত এইফালে এগৰাকী গীতাশ্ৰী আৰু আনফালে এগৰাকী হ'লগৈ আন্তাৰা অৰ্ডাৰ কৰি লোৱাৰ পিছত অকণমান বাহিৰৰ পৰিৱেশটো চাওঁ বুলি বাহিৰলৈ ওলাই আহিলোঁ দেখিছেনে কি ধুনীয়াকৈ খেৰ আৰু বাঁহৰ দ্বাৰা এই ঘৰবিলাক নিৰ্মাণ কৰা হৈছে আৰু কাষতেই আছে এটা ছুইমিং পুল আৰু এইফালে চাওকচোন কি এক নয়নাভিৰাম দৃশ্য নহয়নে বাৰু কিনকিনীয়া বৰষুণজাকে যেন সেইদিনা সোণত শুৱকাহে চৰাইছিল আৰু এই পুখুৰীটোৰ পাৰতেই খুব অত্যাধুনিকভাৱে সকলো সা সুবিধাৰে থাকিব পৰাকৈ নিৰ্মাণ কৰা হৈছে কেইটামান কোঠালি মই অৱশ্যে এই কোঠালিকেইটাত থাকি পোৱা নাই আপোনালোকে কিন্তু থাকি ইয়াৰ সোৱাদটো এবাৰ লৈ চাব পাৰে নে কি কয় আৰু তেনেকুৱাতেই আহি গ'ল আমাৰ ষ্টাৰ্টাৰত আছিল বেবি কৰ্ণ আৰু চিকেন লাজানিয়া আৰু কিছু সময়ৰ পিছতে আহি গ'ল আমাৰ মেইন কোৰ্ছটোত আমি অৰ্ডাৰ কৰিছিলোঁ নান লগতে আছিল আমাৰ চিকেন কালহাপুৰি এইটো খুব টেষ্টি আছিলে আৰু অৰ্ডাৰ কৰিছিলোঁ আমি চাহি পনীৰ এই সকলোখিনি পেট ভৰাই খাই ল'লোঁ পলি যাবলৈ ওলাইছে বাই বাই দি কৈছে বাহিৰৰ পৰিৱেশটো ইমান সুন্দৰ আছিল সেয়েহে আমি সকলোৱে ভাবি ল'লোঁ কেইখনমান ফটোকে তুলি লওঁ আৰু এইখন আছিল আমাৰ গ্ৰুপ ফটো শৰতৰ বুকুচাত এজাক কিনকিনীয়া বৰষুণৰ সতে শীত ধৰালৈ নামি অহাৰ এই মধুৰ ক্ষণতেই ময়ো আহি ঘৰ পালোহি এতিয়া ঘৰ আৰু ভাবি ল'লোঁ আজিৰ ব্লগটো ইমানতে সামৰণি মাৰোঁ বুলি হয় কি ক'ম আপোনালোকে গম পাইছে আমি আজি ক'ত গৈছিলোঁ কি কথা সকলোখিনি দেখালোৱেই আচলতে আমাৰ সহকৰ্মী পলি গগৈ তেওঁ এগৰাকী তিয়কৰ ছোৱালী আছিলে গতিকে তেওঁ আমাৰ লগতে কৰ্মৰত হৈ আছিলে অস্থায়ীভাৱে কিন্তু এতিয়া তেওঁ স্থায়ীকৈ এটা চৰকাৰী চাকৰি লাভ কৰিবলৈ তেওঁ সক্ষম হৈছে অতি সোনকালে তেওঁ আমাৰ মাজৰ পৰা যাবগৈ গতিকে আমি তেওঁক আজি অকণমান আমাৰ ফালৰ পৰা কিবা কিবি এসাঁজ আমি একেলগে বাহিৰত খাম বুলি সিদ্ধান্ত ল'লোঁ আৰু হয় মানে কেতিয়াবা এনেকুৱা ধৰণৰ সহকৰ্মীৰ লগত বাহিৰত এটা দিন কটাই খুব ভাল লাগে নে কি কয় আপোনালোকেও জনাবচোন খুব ভাল লাগে কিন্তু এনেকুৱা দিনবিলাক কেতিয়াবা অতিবাহিত কৰি আৰু বিশেষ দীঘলীয়া কৰি নাথাকোঁ বুলি ভাবিছোঁ আমাৰ যদি ভ্লগটো চাই আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে প্লিজ এটা লাইক কৰিবলৈ নাপাহৰিব আৰু কমেণ্টছ কৰিব আপোনালোকে কেনেকুৱা পালে আপোনালোকৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব কেনেকুৱা পালে আমাৰ ব্লগটো চাই কাৰণ একদম নতুন হয় একেবাৰে নিচিল ষ্টেজত আছে আমাৰ এই চেনেলটো গতিকে আপোনালোকৰ মৰম আৰু আপোনালোকৰ সঁহাৰিয়ে নিশ্চয় আমাক আগলৈও ভ্লগ বনাই যাবলৈ অনুপ্ৰেৰণা যোগাব গতিকে আপোনালোকে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কমেণ্টছবিলাক কৰিবচোন আমাৰ তেতিয়া আমি যথেষ্ট অনুপ্ৰাণিত হওঁ আৰু কিবা যদি আপগ্ৰেড কৰিবলগীয়াও থাকে কিবা যদি নতুন আপোনালোকে চাবও বিচাৰে আমাৰ পৰা কিবা জানিবও বিচাৰে তেতিয়াহ'লে প্লিজ জনাব আমাক আমি তেনেধৰণে ভ্লগবিলাক কৰিবলৈ ট্ৰাই কৰিম আৰু বিশেষ নকওঁ এটা নতুন ভ্লগ লৈ পুনৰ আপোনালোকৰ কাষলৈ আকৌ আহি আছোঁ তেতিয়ালৈকে আপোনালোক ভালে থাকক আৰু আশীৰ্বাদ কৰিব আমিও যাতে ভালে থাকিব পাৰোঁ আৰু ইয়াকে কৈ আজি ব্লগটোৰ পৰা সামৰণি মাৰিছোঁ বাই বাই